চাপৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনদ্বয়ে। আমি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আপোনালোকে জানে যে এইবেলি অনুষ্ঠিত হ'বলগীয়া টেট পৰীক্ষাত অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা এখন জাননী প্ৰকাশ কৰিছে আৰু য'ত আমি দেখিবলৈ পাইছোঁ যে অসমৰ ২৭খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া বুলি উল্লেখ কৰিছে। আজি ধুবুৰী জিলাত বা দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বৰপেটা, হাইলাকান্দি, কৰিমগঞ্জ এই জিলাবিলাকত টেটৰ চেণ্টাৰ কিয় দিয়া হোৱা নাই? আজিৰ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা বিভাগক আমি প্ৰশ্ন কৰিছোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে অসমৰ প্ৰতিখন জিলাতে কিয় টেট পৰীক্ষাৰ কাৰণে চেণ্টাৰৰ ব্যৱস্থা কৰা নহ'ল? প্ৰতিখন জিলাত কিয় টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া নহ'ল? ইয়াৰ জবাব শিক্ষামন্ত্ৰী অসম চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে দিব লাগে। আজি আপোনালোকে দেখিবলৈ পাইছে কেৱল মাত্ৰ সংখ্যালঘু প্ৰধান জিলা হোৱাৰ কাৰণে এই জিলাবিলাকত টেটৰ চেণ্টাৰ দিয়া নহ'ল নেকি? ইয়াৰ প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই দিব লাগে। আজি আমি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ আমি প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু আপোনালোকে দেখিবলৈ পাইছে তেওঁলোকে বৈষম্যমূলক নীতিৰে বিভেদকামী নীতিৰে তেওঁলোকে টেট পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসম চৰকাৰৰ বৈষম্যমূলক নীতি কেতিয়াও সহ্য নকৰে। অতি স্পষ্টকৈ সকীয়াই দিছোঁ আমি যে এই নীতি কেতিয়াও আপোনালোকৰ যদি বিভেদকামী আৰু বৈষম্যমূলক নীতিৰে আপোনালোকে টেট পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে, ইয়াক কেতিয়াও মানি লোৱা নহ'ব। ছাত্ৰ মুক্তি, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ আন্দোলনৰ সন্মুখীন হ'বলগীয়া হ'ব। আপোনালোক আমি দাবী জনাইছোঁ যে অসমৰ প্ৰতিখন জিলাতেই সেই ২৭খন জিলাত তেওঁলোকে টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া বুলি কৈছে। আমি দাবী জনাইছোঁ অসমৰ প্ৰতিখন জিলাতে টেট পৰীক্ষাৰ কেন্দ্ৰ দিব লাগিব। পৰীক্ষা কেন্দ্ৰ দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথাই ধুবুৰী, গোৱালপাৰা, মানকাচৰ, দক্ষিণ শালমাৰা, হাইলাকান্দি, কৰিমগঞ্জ এই জিলাবোৰৰ ছাত্ৰ ছাত্ৰীয়ে, শিক্ষাৰ্থীয়ে টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা শিক্ষাৰ্থীয়ে কেনেকৈ তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব? ইয়াৰ নিশ্চয়কৈ বিভেদকামী সিদ্ধান্ত আৰু এইখন সিদ্ধান্তৰ জৰিয়তে তেওঁলোকে অসমৰ এই জিলাবিলাকৰ ছাত্ৰ ছাত্ৰীক পৰীক্ষাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে। তেওঁলোকৰ এই নীতিক আমি কেতিয়াও সহ্য নকৰোঁ। অন্যথাই তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য থাকিম।